নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বাদামৰ লগত মাছ বনাইছিলোঁ। ইমান বেছি সোৱাদ লাগিলে, সেইকাৰণে ভাবিলোঁ আপোনালোকক এবাৰ দেখাওঁ। আপোনালোকেও এনেকৈ বনাই এবাৰ খাই চাব, ইমান বেছি ভাল লাগে। মই ভাজি থোৱা বাদামটো লৈছোঁ। ভাজি থোৱা বাদাম বাকলি গুচাই লোৱা হৈছে। এয়া বাকলি গুচাই অলপমান ল'লোঁ বাদাম, আৰু লগত লৈছোঁ ইয়াত জলকীয়া, নহৰু, আদা সেয়া লৈছোঁ, আৰু কেইটামান সৰিয়হ কেইটামান পানীত ভিজাই ৰাখিছিলোঁ। এয়া সৰিয়হ অলপো লৈছোঁ। পিঁয়াজ অলপ সৰু সৰুকৈ কাটি লৈছোঁ, এটা কাটি লৈছোঁ অলপ, আৰু আলু এটাও লৈছোঁ। আৰু আলু দিলে মানে অলপ মিঠা হয়, সেইকাৰণে ভাল লাগে আলু দিলে খাই। এয়া মাছ লৈছোঁ, মাছ 4 পিচ লৈছোঁ। বেছি লোৱা নাই, কাৰণ আমি মানুহ ইমান বেছি নহয়, মানুহজনে মইহে অকল খোৱা হয়, সেইকাৰণে। এয়া মই অলপ বাদাম লৈ ল'লোঁ, ইয়াত গ্ৰাইণ্ড কৰিম বুলি। লগতে সৰিয়হখিনি দি দিলোঁ, ভিজাই থোৱা পানী সৈতে দিলোঁ। এয়া বাৰু ধুই থোৱা আছিলে, ভালকৈ ধুই লৈ পিনি এয়া দিছোঁ। লগতে মই আদা, নহৰু, জলকীয়াখিনি দি দিছোঁ, একেলগে গ্ৰাইণ্ড কৰি দিম বুলি। গ্ৰাইণ্ড কৰি অলৰেডি হৈ গ'ল। এইখিনি ইয়াত এতিয়া বৰ্তনটো ৰাখি লৈ তাতে ইয়াতে আকৌ আলুখিনি দিম। আলুখিনি মই গ্ৰাইণ্ড কৰি ল'ম। এনেকৈ আলুখিনি গ্ৰাইণ্ড কৰি ল'লে মানে সোনকালেও সিজে আৰু খায়ো ভাল লাগে। এয়া মই সেইখিনিও গ্ৰাইণ্ড কৰি ল'লোঁ। লৈ পিনি এইখিনি মই ইয়াত ৰাখি দিম এতিয়া। ৰাখি লৈ কেৰাহী গৰম হৈয়ে আছে। কেৰাহীখন গৰম হৈ আছে, ইয়াত মই এতিয়া তেল দি দিম। তেল অলপ বেছিকৈ দিম, মাছ ফ্ৰাই কৰোঁতে যিহেতু তেল অলপ বেছিকৈ দৰকাৰ হয়, সেইকাৰণে মাছখিনি আগতীয়াকৈ ফ্ৰাই কৰি ল'ম। মাছখিনি বেছিকৈ ফ্ৰাই নকৰোঁ, যিহেতু মই বাদামৰ লগত অলপ গ্ৰেভি টাইপ বাকি দিম। আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুন হয়, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক শ্বেয়াৰ কৰি দিব। এতিয়া মাছখিনি এতিয়া মই ইয়াতে আকৌ পিঁয়াজখিনি দিম। মানে তেল অলৰেডি মাছ ফ্ৰাই কৰা আছে, সেইখিনি তেলতে মই পিঁয়াজখিনি দিম। পিঁয়াজখিনি অলপ ভাজিম, মানে 5 মিনিটমান আৰু পিঁয়াজখিনি ভাজিম। ইয়াত মই অলপমান জিৰা দিছোঁ, ৰেড চিলি অলপ দিম, আৰু ধনিয়া পাউডাৰ অলপ দিছোঁ। এয়া হালধি দিছোঁ। দি লৈ ইয়াত মই আলুখিনি প্ৰথমতে দিম। আলুখিনি অলপ সময় ভাজিম, 5 মিনিটমান এনেকৈ ভাজি থাকিম। তাৰপিছতে ইয়াত মই এতিয়া সেই বাদাম আৰু সৰিয়হৰ গ্ৰেভিখিনি দি দিছোঁ। অলপ সময় ভাজিম, নিমখো দি দিলোঁ। অলপ সময় ভজাৰ পাছতে মই এতিয়া ইয়াত অলপ গৰম পানী দিছোঁ। গৰম পানী দি পিনি 10 মিনিটমান এনেকৈ ৰাখি দিম। এয়া 10 মিনিট ৰখা হৈ গ'ল। মই মাছখিনি দি দিলোঁ, দি পিনি ঢাকনাখন মাৰি আৰু 5 মিনিটমান মই ৰাখি দিছোঁ। এয়া এতিয়া আকৌ ঢাকনাখন মাৰি আৰু 10 মিনিটমান ৰাখি দিম। 10 মিনিটমান ৰখাৰ পিছতে মোৰ এয়া বাদামৰ লগত মাছৰ গ্ৰেভি হৈ গৈছে। আৰু আপোনালোকেও এবাৰ বনাই খাই চাব। আৰু নেক্সট এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই বাই।